স্কুটি দিয়া আছে উলিয়াবলৈ তলকে RPM দি আছে এইফালে ল'ৰাকেইটাই গুড মৰ্ণিং তো এতিয়া তোমালোক কোৱা নাই গুড মৰ্ণিং এইকেইটা হৈ আছে টাইম হ'ল এতিয়া 7 বাজিলে এইকেইটা গোটেই ৰাতি হোৱা নাই বাহিৰৰ নাজাৰা আৰু বাহিৰত মানুহ কোনো নাই এতিয়া তো এতিয়া মই আপোনালোকক অলপ নাজাৰাটো দেখাব চেষ্টা কৰিছোঁ এইফালে ইমান ধুনীয়া ন মহ চাই গৈছে ইয়াতে থাকিবলৈ মন গৈছে একেবাৰে কিন্তু কি কৰোঁ আৰু এইফালে চাওক কচমছে ইয়াৰ ইমান ধুনীয়া নজাৰা ন আৰু অলপ সোনকালে উঠিব পোৱাহেঁতেন যি নহওক পাহাৰ মজা লাগিছে দেই কুঁৱলী কুঁৱলী অলপ অলপ পৰি আছে এইফালে ৰাতি 10টা 11টা নে 12টালৈকে RPM দি আছে এইফালে ল'ৰাকেইটাই আৰু মোৰ টাইমো হৈছে ঘৰ যাবলৈ টাইমটো 6টা 7টা হ'ল মই ইয়াৰ পৰা 6:30 ওলাম আৰু সঁচাই কৈছোঁ ৰাত ভৰ শুব দিয়া নাই RPM চাৰিছে নোপোৱা তো মই এতিয়া ফ্ৰেছ হৈ লওঁ মুখ চুখ ধুই লওঁ আৰু লাহেকৈ ওলাইছোঁ এতিয়া আমি ইয়াৰ পৰা ওলাওঁ অৰুণাচলত কাটা বাজা এতিয়া টাইম হৈ গ'ল বেগ চেক ল'লোঁ যাওঁ জোতা পিন্ধা নাই দেখোন জোতাখন লগালোঁ এতিয়া যাওঁ বেগ লৈ নোলাব ইমান ডাঙৰ জেগাত কোনো ওলাই বুলি তো হৈ গ'ল হৈ গ'ল এইফালে ষ্টাৰ্ট যাওঁ এতিয়া ব্লক হেল্ল' হাই নমস্কাৰ ৱেলকাম বেক গৈ থাকা বেয়া নাপাবি অহাৰ কাৰণে বাই বাই তো এতিয়া গৈ আছোঁ অসমলৈ আছোঁ ফাইনেল ঘৰ আহি পালোগে ভাউজু ঘৰ আহি পালো বৰ্তমান ব্ৰ কি খবৰ কি খবৰ কি খবৰ ভাল খবৰ হেনো আমাৰ গাঁৱৰ ওচৰতে মোৰ দাদাজনৰ বিয়া বিয়া ফুল অন জোচ তাবাহি ব্ৰ কি খবৰ সাবস্ক্রাইব কৰি দিয়ক ভন্টা मजा आया তো পেন্ডেল দিয়াবোৰ দি আছে ইয়াত এনে আৰু 19 তাৰিখে বৰযাত্ৰী বৰডুমচালে যাম তেতিয়া মই ভিডিঅ' বনাম ব্লগ বনাম তেতিয়াও চাব
লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।